উত্তৰ-পূব ভাৰত মানেই বিভিন্ন ভাষা, সংস্কৃতি আৰু পৰম্পৰাৰ এক জটিল সমাহাৰ, য'ত বৈচিত্ৰ্যই কেতিয়াবা সংঘাতৰো সৃষ্টি কৰে। এই পটভূমিক পঞ্চদশ শতিকাত এজন মহাপুৰুষে কোনো ৰাজনৈতিক ক্ষমতা বা সামৰিক শক্তি অবিহনে কেৱল ভক্তি আৰু মানৱতাবাদৰ অস্ত্ৰৰে যি একতাৰ দলেৰে সমগ্ৰ সমাজখনক বান্ধিছিল, সেয়া আজিও এক অবিশ্বাস্য অধ্যায় হৈ ৰৈছে। সেই মহাপুৰুষজনেই আছিল শ্ৰীমন্ত শংকৰদেৱ, যিয়ে অসম্ভৱ যেন লগা সম্প্ৰীতিৰ ভেটি স্থাপন কৰিছিল। এই দৰ্শনে জটিল পূজা-পাতল আৰু বলি-বিধানক অস্বীকাৰ কৰি কেৱল এক পৰমেশ্বৰৰ নামত সকলোকে একত্ৰিত কৰিছিল। তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত নামঘৰ কেৱল উপাসনাস্থলী নাছিল, ই আছিল এখন গণতান্ত্ৰিক মঞ্চ, য'ত আহোম, কোচ, চুতীয়া, কছাৰী, মিচিং, কৈবৰ্ত সকলোৱে নিজৰ জাতিগত পৰিচয় পাহৰি কেৱল ভকত হিচাপে একেলগে বহিছিল। ইয়াত উচ্চ-নীচ, ধনী-দুখীয়াৰ কোনো ব্যৱধান নাছিল। তেওঁৰ সৃষ্টিশীলতাই এই একতাক আৰু অধিক শক্তিশালী কৰিছিল। বৰগীত, অংকীয়া নাট আৰু ভাওনাৰ দৰে সাংস্কৃতিক মাধ্যমেৰে তেওঁ এক উমৈহতীয়া মঞ্চ সৃষ্টি কৰিছিল, য'ত বিভিন্ন জনগোষ্ঠীৰ লোকে একেলগে অংশগ্ৰহণ কৰি একাত্ম অনুভৱ কৰিছিল। তেওঁ মানুহৰ মাজৰ পৰা জাতিগত পৰিচয়ক মচি পেলোৱা নাছিল, বৰং তাৰ ওপৰত মানৱতা আৰু ভক্তিৰ এক ডাঙৰ পৰিচয় স্থাপন কৰিছিল। এই সম্প্ৰীতি কোনো ৰাজনৈতিক চুক্তিৰ ফল নাছিল, ই আছিল আধ্যাত্মিক প্ৰেম আৰু সমতাৰ ভেটিত গঢ়া এক নীৰৱ সামাজিক বিপ্লৱ। শংকৰদেৱে দেখুৱাইছিল যে অস্ত্ৰৰে নহয়, সংস্কৃতি আৰু ভক্তিৰেহে এখন শক্তিশালী আৰু ঐক্যবদ্ধ সমাজ গঢ়িব পাৰি। তেওঁৰ এই আদৰ্শই উত্তৰ-পূবৰ জটিল সামাজিক গাঁথনিত একতাৰ যি বীজ ৰোপণ কৰিছিল, সেয়াই তেওঁৰ সৰ্বশ্ৰেষ্ঠ উত্তৰাধিকাৰ। এয়া এক পৰম বিড়ম্বনা যে যিজনা মহাপুৰুষে অসমীয়া জাতিক একতাৰ ডোৰেৰে বান্ধিছিল, আজি একাংশই সেইজনা গুৰুৰ নামতেই সমাজত বিভেদৰ প্ৰাচীৰ গঢ়িবলৈ ওলাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল সমন্বয় আৰু মানৱতাবাদৰ প্ৰতীক। তেওঁৰ একচৰণ নামধৰ্মই জাতি-জনগোষ্ঠী, উচ্চ-নীচৰ সকলো ভেদাভেদ ভাঙি এক বিশাল অসমীয়া সমাজ গঢ়িছিল। কিন্তু আজি পৰিতাপৰ বিষয় এয়া যে একাংশ লোকে গুৰুজনাৰ আদৰ্শ ৰক্ষা নামত তেওঁৰ বিশাল, উদাৰ দৰ্শনক এক সংকীৰ্ণ গুণ্ডিৰ মাজত আবদ্ধ কৰিব বিচাৰিছে। তেওঁলোকে মহাপুৰুষজনক নিজৰ একক সম্পত্তি হিচাপে প্ৰতিষ্ঠা কৰি তেওঁৰ নামত নতুন নতুন নীতি-নিয়ম আৰু আচাৰ-বিচাৰৰ সৃষ্টি কৰিছে। ইয়াৰ ফলস্বৰূপে যিখন সমাজক গুৰুজনাই নামৰ ছত্ৰছায়াত একত্ৰিত কৰিছিল, সেইখন সমাজতে এতিয়া শুদ্ধ-অশুদ্ধৰ বিচাৰ চলিছে। আমি আৰু তেওঁলোকৰ মাজত এক অদৃশ্য বিভাজন ৰেখা টনা হৈছে, যিয়ে গুৰুজনাৰ মূল সমতাবাদী আদৰ্শ চণ্ডালৰো হৰিভকতক শ্ৰেষ্ঠ কৰি মানি উপহাস কৰে। মহাপুৰুষ শংকৰদেৱ কোনো বিশেষ গোষ্ঠীৰ নহয়, তেওঁ সমগ্ৰ অসমীয়া জাতিৰ আত্মা। তেওঁ নামত আধ্যাত্মিকতাৰ ব্যৱসায় চলাই বা নিজৰ গোষ্ঠীগত স্বাৰ্থ পূৰণৰ বাবে সংঘাত সৃষ্টি কৰাটো গুৰুজনাৰ প্ৰতি চৰম অপমান। এই বিভেদকামী শক্তিক প্ৰতিহত কৰি তেওঁৰ উদাৰ আৰু সৰ্বজনীন দৰ্শনক পুনৰ আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। নহ'লে এই আত্মঘাতী সংঘাতত গুৰুজনাৰ আদৰ্শই নহয়, বৰং সমগ্ৰ অসমীয়া সমাজে চিৰদিনৰ বাবে ক্ষতিগ্ৰস্ত হ'ব।